হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা চাহ খালোঁ, শুনজনীক স্কুললৈ পঠিয়ালোঁ, শুনকো পঠিয়ালোঁ অংগনবাড়ী। দেউতাকে লৈ গৈছে আৰু ইমান গৰম পৰিছে ন, কিমান ঘামি গৈছে। আৰু মই এতিয়া খাবলৈ লৈছোঁ এটা বস্তু, বিস্কুট। মানে ভগা চিগা বিস্কুটবোৰ থাকি যায় যে, ইহঁতি নাখায়, সেইকাৰণে মই খাই থোৱা বোলো গুড় অকণমান দি লৈছোঁ, গাখীৰ অকণ দি লৈছোঁ। ভাল লাগে এনেকৈ খাই, মই ভাল পাওঁ। মোৰ নিচিনাকৈ এনেকৈ ভগা বিস্কুটবোৰ বাৰু কোনোবাই খায়নে, নে ময়ে এনেকৈ খাওঁ? কমেণ্টত জনাবচোন দেই। এইফালে বিচনা পাৰি হৈ গ'ল, এখন বিচনা পাৰিলোঁ, এইফালে এইখনো ঠিক ঠাক কৰি দিলোঁ। ব্লেংকেটখিনি সোমোৱাই নাই দেই, কেতিয়াবা মানে ৰাতি পিছনিশা ঠাণ্ডা লাগে যে, সেইকাৰণে কেতিয়াবা লোৱা হয়। বিচনী এইটো ওলাই আছে, এইটো মানে শুনয়ে প্ৰায় খেলিয়ে থাকে, সেইটো কাৰণে এইটো ওলাই আছে। সেইফালে শুনজনী টেবুলখন, এইখিনি শুনো খেলা বস্তু। এইফালে এখন টেবুল খেলা বস্তু, এইখিনি মানে এনি টাইম খেলিয়ে থাকে, গোটেই জাবৰ হয়। আৰু এইটো পানী বটলটো থৈ দিছোঁ, মানে এনি টাইম পানী খায়ে থাকোঁ নহয়, যেতিয়া তেতিয়া গৰমৰ কাৰণে। সেয়াই, এইফালে ফেন চলি আছে গৰমত। কাম কৰি হৈছেগৈ, এতিয়া ভাত বনাওঁগৈ। টাইম বেছি হোৱা নাই, 11:15 হৈছেহে। ভাতটো বনাই লওঁগৈ সোনকালে। কাম কৰি সোনকালে আজৰি হ'লোঁ যেতিয়া সোনকালে বনাওঁগৈ। কাম কৰি আজৰি হোৱা দেৰি হ'লে দেৰি হয় বনোৱা। আজি সোনকালে আজৰি হ'লোঁ, সেইকাৰণে সোনকালে বনাই লওঁ। মজা আছে, আম খাই আছোঁ। ডাকঘৰ কি কোৱা? কোৱা আকৌ। অথনি কৈ আছিলা নহয়, এতিয়া তুমি কোৱা আকৌ। তোমাৰ নামটো? ডাকঘৰ আমকটীয়া। তোমাৰ নামটো কি? কি কোৱা? তোমাৰ নামটো কি? ই বেয়া লোৱা, নেজানে আকৌ ক'ব। অকণমান জীয়াবলৈও শান্তি নাই। উৎপতীয়া দুষ্ট ল'ৰা। আজি তুমি পিটন খাইছা নহয়, দুষ্ট কৰাৰ কাৰণে, হয় নাই? হয় নাই? এই মোবাইলটো গছকি পাবা, এই ওপৰত থকা মোবাইলটো গছকি পাবা। হ'ব দিয়া। জিকা আলু ভাজি বনাইছোঁ ৰাতিৰ সাজৰ কাৰণে। দাইল বনালোঁ, হ'ল। আলু সিজিছে, খাব হ'ব এতিয়া। জলকীয়া দি দিছোঁ। অকণমান পানীটো শুকাওক, তেতিয়া খাবলৈ ভাল হ'ব। তাৰপাছত এইফালে চাটনি বনাওঁ। চাটনি বনাবলৈ বুট, আদা, নহৰু, জলকীয়া তলত সোমাই আছে। জলকীয়া দিয়াই নাই, দিমহে। ৰেডি ভাত। এয়া শুনয়ে জিকা নাখায় কাৰণে আলু ভাজি দিছোঁ। কিয় কাটিলে এজনী কিবা আৰু বাচাওঁ তৰি দিয়ে। তাৰপিছত এইফালে জিকা আলু ভাজি, দাইলৰ কুকাৰটোকে লৈ এইফালে চাটনি।